তো গাইজ আপোনালোকৰ মোৰ চেনেল তোলে আকৌ এবাৰ স্বাগতম। তো গাইজ আজি ভিডিঅ' আৰম্ভ কৰিছো ৰাতি ভালকে মা মোলে মুখল মা এই ইয়াত মা আচলতে আমি গৈ আছো বলবম মানে শিৱকুণ্ড গৈ আছো আৰু মোৰ লগত আছে ৰূপজ্যোতি আজি এনেকুৱা বঢ়িয়া ভিডিঅ' হ'ব গৈছে আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি প্ৰথমবাৰ ৰাতি ভিডিঅ' আৰম্ভ কৰিছো আৰু চাওক পোহৰৰ ব্যৱস্থা নাই তো আমাৰ হাতত আছে পাৱাৰ বেংক আৰু পাৱাৰ বেংকত আছে লাইট ফিটিং আৰু এইফালে টৰ্চ আমাৰ ভাইটিয়ে মাৰি আছে টৰ্চ আৰু আমাৰ একচুৱেলি গানৰ ব্যৱস্থাও নাই একচুৱেলি আমাৰ বক্সৰ ব্যৱস্থা নাই গানৰ ব্যৱস্থা নাই গতিকে ব্লুটুথ বক্স লৈ আছে আৰু আমাৰ ধুম বাগৰি গ'ল এখন হৈছে মোৰ ধুমখনে লাইটটো মাৰি আচলতে এইখন হৈছে মোৰ ধুম আৰু এইখন হৈছে ৰূপজ্যোতি গ'ল অসমৰ ধুম আৰু এখন হৈছে মোৰ টচ মাৰি থকা মানে লগৰটোৰ ধুম। তো আজি ভিডিঅ'ত ফুল ধামাকা হ'বলৈ গৈছে ভিডিঅ'টো আৰম্ভ কৰো। মানে ফাইনেলি আমাৰ আহি থাকোতে মানে হৈ গ'ল অঘটন সিফালে সোমাই গ'লো কেলা উপায় নাই বক্সৰ বেটেৰী শেষ গান শুনি আহি থাকোতে এইফালে বালি আছিলে গমেই নাপালো খুন্দা মাৰি পৰি গলো এইফালে চাল তাল উঠি গৈছে এইবিলাক গৈছে কিবা কিবি অলপ কষ্ট পাইছো আৰু ৰূপ আছে তো ভিডিঅ'টো বহুত বেছি ভাল হ'ব কাৰণ প্ৰথম ৰাতি ওলাই আহিছো তো ভিডিঅ'টো চাই থাকিব এনজয় পাব ফাইনেলি আমি ইমান দূৰ চাইকেল চলাই আহি পাই গলো শিৱকুণ্ডটো পোহৰৰ সুবিধা নাই গতিকে লাইট জ্বলাই লৈ আহিব লগা আছে আৰু এইফালে মানে চবে পুৰা গাড়ী আছে আৰু শেষৰতে আহিছা মোৰ নামটো বাবা চকাই খালা পোহৰৰ সুবিধা নাই উপায় নাই লাইট লগাই ল'ব মানে এনেকে আগবাঢ়িব লাগিব ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো ভাল লাগে মানে গাৰ্ডত ব্যস্তটো চব এনজয় কৰি আছো আৰু আমি ঘৰৰ সুবিধা নাই সেইফালে পুৰা গা চা ধুই আছে আৰু ইফালে হৈ আছে পূজা মানে মেইন মণ্ডপটো আছে ইয়াত মানে তাত গা চা ধুই আহি আৰু ইয়াত মেইন মণ্ডপ আৰু ইয়াত আছে চব বস্তুখিনি ইয়াতে হয় আৰু পূজা পাতল কৰিব লাগে ইয়াতে। তো আমাৰ তেখেত মানে এই পূজাটোৰ মুখ্য কৰ্মকৰ্তা তো যদি পাৰোঁ কথা পাতিম তো পুৰা কামৰ মাজত ব্যস্ত হৈ আছে বহুত ভিৰ হৈ আছে তো তাৰ মাজতে কৈ দিয়ক যে এই শিৱকুণ্ডৰ এই নামটো কিহৰ কাৰণে উৎপত্তি হ'ল? নামটো মানে এতিয়া বহুত পুৰণা কাহিনী অকণমান ৰাৱণৰ কিতাপ যে হৰণ কৰিছিল এটা পাখি গৌণ্ডৰ পক্ষী এটা পাখি গৌণ্ডৰ পক্ষী এটা পাখি পৰাৰ বাবে এই শিৱকুণ্ড নামে জনা যায় ইয়াত আৰু সেই শিৱকুণ্ড সেইকাৰণে আৰু উৎপত্তি হৈছিলে। আৰু কি ক'বা মন চন মাৰি ৰৈ আছে মন চন মাৰা নাই কেমেৰা জিলমিল আহি গৈছে কি ভিডিঅ' বনাম তাকে ভাবিছো ব'লা তুমি মোৰ লগত আহা গম পালে গৌণ্ড পক্ষীৰ এটা পাখি পৰি পেলাই শিৱকুণ্ডৰ উৎপত্তি হ'ল। এইফালে চব সকলোবোৰ চলি আছে প্ৰস্তুতি বাবাৰ প্ৰসাদো ইয়াতে খোৱা হয় খিচিৰি তাতে বনোৱা হয় ইয়াত নাম কীৰ্তন চলি আছে আৰু খুৰাই বনাই আছে কি বনাইছে খিচিৰি গোটেই ভক্তৰ কাৰণে নে আপুনি সদায় প্ৰতিটো দেওবাৰে এইটো কাম কৰেনে নে আজিৰ কাৰণে আজি আপুনি ইয়াতে খুৰাই বনাই আমি ভাগত পাম নে নাই সকলোৱে আপোনাৰ পাত সকলোৱে বাবাৰ পাত কিতাপ মানে বনাই নাই আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম আচলতে আমাৰ পোহৰৰ সুবিধা নাই কাৰণে লাইট এখন লৈ ল'ব ক'ব নালাগে এইফালে অলপমান যদি আপোনালোকে আহিব মন যায় আৰু দুটা দেওবাৰ এতিয়াও বাকী আছে তো ইয়াত আহিব পাৰে তো ইয়াততো দেখুওৱা হৈ গ'ল আৰু বাকী বহুত কিবা কিবি আগলৈ আছে হা কোৱা যদি ক'ৰবাত ছোৱালী তোৱালী হ'লে মানে দেখা নাই এইটো বেলেগ কথা তো ভিডিঅ'টো আগতে চাই থাকক মানে আমাৰ পিছফালে গা ধুলোঁ আৰু ইয়াত গা ধোৱা হৈ গ'ল গা ধুই পেলাই আমি ইয়াত কৰিলোঁ পূজা আৰু অলৰেডি আমাৰ পূজা কৰা হৈ গ'ল আৰু এতিয়া যাব লাগিব ঘৰত টাইম বহুত হ'ল যিহেতু আমি আহিছোঁ চাইকেল লৈছোঁ ঘৰত যাব লাগিব ঘৰত যোৱাৰ কাৰণে এটা বস্তু দেখাব লগা আছে বস্তু দেখাই লওঁ তেনেহ'লে আচল কথাটো কি মই যিখন ধুম লৈ আহিছিলোঁ এইখন এই ধুমখনত আচলতে তলা নাই আৰু তলা নাই কাৰণে মই বান্ধি থৈছোঁ ৰছী তো গাইজ ৰছী খুলিব লাগিব আৰু তাৰপিছতে এই ধুমখন লৈ যাব লাগিব ঘৰত। তো আৰু এটা কথা মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত মানে এই ৰূপজ্যোতি গ'ল অসম ক'ত গ'লা
মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত ৰূপজ্যোতি গ'ল অসম চেনেলটোৰ লিংক দিয়া আছে তো আশা কৰোঁ তাৰ ভিডিঅ'সমূহ গৈ চাব আৰু যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মনোৰঞ্জন দিবৰ কাৰণে আমাৰ বহুত কষ্ট কৰিছো ৰঙা এইটো যে ছাবস্ক্ৰাইব বুলি আছে এইটো ক্লিক কেনেকে এবাৰ দবাই দিলে এবাৰ দবাই দিলে আচলতে আমি আজি গাড়ীৰ পৰা বাইকত আহিব কিন্তু অহা নাই আমি আহিছো চাইকেলত কিহৰ কাৰণে আপোনালোকৰ মনোৰঞ্জন দিবৰ কাৰণে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিল যদি লাগিছে নহয় ভাল লাগিল তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দবাই দিব আমাৰো মনটো ভাল লাগিব তেনেহ'লে আজিলে বাই বাই গুড নাইট বাই বাই